নমস্কাৰ মই দিছোঁ আৰু আপোনালোকে চাইছে অসমীয়া ব্লগ মানে কি আজি ব্লগ টাইপ বঢ়িয়া এটা ভিডিঅ' আহিব আৰু এইখিনি পুৰা সাজু হৈছে ৰেডি আৰু এতিয়া আমি ষ্টাৰ্ট কৰিম চাইডত পুৰা মানে ফ্ৰেছ ড্ৰেছ হৈ লৈছোঁ আৰু আজি অলপ নাম প্ৰসংগ আছে আমাৰ গাঁওখিনি গোটেই ঘূৰিম হয় মানে বাট আৰু ইয়াতে 7 দিনীয়া ভাগৱত হ'ব মই গোটেইখিনি দেখাই আছোঁ বাট আৰু এতিয়া মই নাম প্ৰসংগখিনি দেখাই আছোঁ চাই থাকক আৰু ইয়াতে হ'ব 7 দিনীয়া 7 ৰাতি অখণ্ড ভাগৱত পাঠ সকলোকে নিমন্ত্ৰণ জনালোঁ কালজুৰি শ্ৰী শ্ৰী শিৱ মন্দিৰ প্ৰাংগণত হ'ব সকলো আহিব বুলি আশা ৰাখিল আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু পিছফালে গাড়ী আছে গৰমত পুৰা ভাই গৈছে পানী চানী খাই আগফালে মানুহ আছে পিছফালে তামাম মানুহ গাড়ী লাইন গৈছে এতিয়া ধামাকা হৈছে গোটেইখিনি দেখাই দিছোঁ গাইছ চাই থাকক স্কিম নকৰি পুৰা হিলাই দিছোঁ ৰাস্তাত য'ত যি আছে ভূত চুট চব খেদি দিছোঁ গাইছ চাই থাকক গৰমত ঘূৰি আছোঁ আমাৰ এই অৱস্থা আৰু এইপিনি চাওক মেইন বস্তুৱে এইটো মেইনটো ঘূৰিছে এইবিলাক বাইকেৰে মাতিছে এইবিলাক চাওঁ এইবিলাক বহি লৈছে চাওঁ এইখন বাইক অকণমান ডাইৰেক্ট দিবা উপায় নাই চাওঁ এই সৰু ছোৱালী মই ঘূৰি আছে আৰু এইকেইটা ঘূৰি আছে এই মেইন ডাঙৰটোৱে বহি লৈছে কি বুলি ক'ম গাই আপোনালোকে কমেণ্ট কৰি জনাবচোন সঁচাই কি বুলি ক'ম নাই সেইটো নহয় বাৰু আমি কিমান ডাঙৰ আমি কি চাওঁ আমিতো কিমান সৰু ন এইবিলাক চাওঁ মানুহ আহি আছে চাই আমাৰ মাইকে মানে দেহা মৰি গৈছে আৰু ভগৱানৰ কৃপাত এইখিনিতো কষ্ট একোৱা নহয় ন চাওক দেহা চাওক পুৰা ঘামি গৈছোঁ গাইছ কেনেকুৱা ফিলিংছ বঢ়িয়া লাগিছে পুৰা বঢ়িয়া নে দেহা মৰি গৈছে নে গাইছ এইটোতো দেহা মাৰি দিছে ইয়াত চাতে নাই ইয়াক ঘৰৰ পৰা এনেকৈ পঠাইছে চাগে এইটা গাইছ মানুহজি কেদাৰনাথত যাই আছে সিহঁতে যে কেংকে উঠি কেংকে কি কৰিছে গম নাপাওঁ গাইছ আমি এইখিনি খোজকাঢ়োতে ভাব দেহা মৰি গৈছে আৰুতো আছে আৰু যিমান আহিলেও তাতকৈ বেছি আছে ঘূৰিব আৰু মানুহ কেদাৰনাথত যাই আছে গাইছ ভাব মানে সিহঁতক সঁচাই বাপ মানিব লাগিব দেই সঁচাই মোৰ মাত বন্ধ হৈ গৈছে গাইছ কিন্তু ভগৱানৰ কৃপাত এইখিনি জুচটো আছে আৰু গাইছ ৰাতিপুৱাৰ পৰা কলেজ গৈছোঁ ভাত খোৱা নাই একো এটা খোৱা নাই আৰু সঁচাই মানুহ কেদাৰনাথত যাই আছে গাইছ দোকান ধৰি কিমান ওপৰত যাই আছে এই যে পৰিৱেশটো হৈছে কিহৰ কাৰণেনো আমি গাঁওবাসী ৰাইজে আমাৰ গাঁৱৰ পৰা যিবিলাক অসূয়া অশান্তি হয় সেইবিলাক দূৰ কৰা নিমিত্তে আজি এনেকৈ আমি আজি মংগল যাত্ৰা শীৰ্ষক কাৰ্যসূচীত আমি আৰম্ভ কৰিছোঁ হয় 2 ঘণ্টা যদি এতিয়ালৈ 2 ঘণ্টা আমাৰ পাৰ হ'ল হয় সমগ্ৰ গাঁওখন চুবুৰীয়া আমি প্ৰদৰ্শন কৰাৰ ব্যৱস্থা কৰিছোঁ হয় আমাৰ গাঁৱৰ পৰা এই যি দেৱ বাদ্যবিলাকৰ যি ধ্বনি সেই ধ্বনিত আমাৰ গাঁৱৰ পৰা হয় বা নিগেটিভ যিবিলাক চিন্তাধাৰা হয় সেই চিন্তাধাৰাবিলাক যাতে আমাৰ মাজৰ পৰা দূৰ হয় আমি সেইটো কামনা কৰিছোঁ আৰু সমগ্ৰ গাঁওবাসী যাতে শান্তি সম্প্ৰীতি জীয়াই থাকিব পাৰে সকলোৰে মংগল কামনা কৰি আজি এই যাত্ৰাটো আমি আৰম্ভ কৰিছোঁ এতিয়ালৈকে কেই কিলোমিটাৰ ঘূৰিলোঁ আমি প্ৰায় 2 কিলোমিটাৰ এতিয়ালৈ ঘূৰা হ'ল হয় আমি প্ৰত্যেকটো চুবুৰী আমি সংযোগ কৰিবলৈ চেষ্টা কৰিছোঁ হয় মানুহখিনি যথেষ্ট ভাগৰি গৈছে তথাপিও কিন্তু হাৰ মনা নাই এই যি মংগল যাত্ৰা সফল কৰিহে এৰিব হয় আৰু আমাৰ গাঁওখনৰ এতিয়ালৈকে জয় হওক সেইটোৱে কামনা কৰিলোঁ পানী বটলে শেষ কৰিছোঁ আৰু দেহাত খাইছে একো নাই মানে সঁচাই আজি মাত এটা জীৱও নাই সঁচাই গাইছ কি বুলি ক'ম নাম ধৰাই ধৰি আছে আৰু এইবিলাক চব মানে দেহা মৰি গৈছে কামাম খাইছে এইবিলাক মানুহ আৰু এইপিনে আহি আছে দেহা মৰি গৈছে চবৰে গাইছ নাই আৰু অলপ বাকী আছে ঘৰ কাজ দি খাওঁ সেইকাৰণে আৰু অলপ বাকী আছে চব মানুহবিলাক যাই আছে আৰু পিছফালে আছে গাইছ এনেকৈ আৰু চব চলি আছে গাইছ এইবিলাক নামৰ বাৰ্থডে পুৰা
কেনে নাম কেনে বঢ়িয়া 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 অঁ এইবিলাক মানুহ পুৰা মানুহ গাইছ এতিয়া পুৰা ভাগৰি গৈছোঁ আৰু এতিয়া পুৰা আমাৰ চব নাম প্ৰসংগ শেষ হৈ গ'ল আৰু এতিয়া ঘৰত যাই আছোঁ গাইছ এইখিনিতে বাই বাই এৰিছোঁ যদি ভিডিঅ'টো বহুত কষ্ট হৈছে ক'ব পৰা নাই ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব আৰু নেক্সট ভিডিঅ' আহি আছোঁ বহুত ভাল ভাল ভিডিঅ' দিম চেষ্টা কৰিম জয় অসম ছাপোৰ্ট কৰিব এনেকৈ আৰু মানুহবোৰৰ লগত যাই আছোঁ গাইছ ভয় লাগে না